হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ? সকলোৱে ভালেই নে? আজি ভাবিছোঁ ৰাতিপুৱাৰ পৰা অকণমান ভিডিঅ' এটা কৰোঁ আৰু দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকে চাব বাৰু। আৰু ইমান ধুনীয়াকৈ ফুলখিনি ফুলিছে, সেয়েহে অকণমান ভিডিঅ' কেপচাৰ কৰি ৰাখিলোঁ। তাৰপিছতে আমি এঠাইলৈ যাবলগীয়া হ'ল, মানে এফালে কাম এটা আছিল আৰু পিছত কামটো বাৰু মিষ্টাৰে কৰিলে। তাৰপিছত মই ইয়াতে ৰৈ আছোঁ, যিহেতু ল'ৰা মানে চুলি কাটি আছে। চুলিখিনিও মানে ইমান দীঘল হোৱা নাছিল, মানে অলপমান আৰু দীঘল হৈছিলে। তাকে বোলো আহিছোঁ যিহেতু চুলিকেইডালো কাটি লৈ যাওঁ। ইফালে আকৌ বোলে মিষ্টাৰে ক'লে ময়ো কাটো, বোলো কাটা তেনেহ'লে দুয়োটাই কাটি লোৱা, আকৌ এদিন আকৌ আহিব নালাগে, দুয়োটাই কাটি লোৱা তেনেকৈ বুলি কৈ তাৰপৰা ইয়াত তাকে চুলি কাটি আছে। ইফালে মিষ্টাৰ পূৰা চুলি কটাত ব্যস্ত, কথা পাতি আছে। আৰু ইফালে আমাৰ ডিম্পু পিছে আগতকৈ বাৰু বহুত ভাল হ'ল দেই, সি ভয় নকৰে। আগতে তাৰ ওচৰতে ৰৈ থাকিব লাগে, আৰু তাক মই বাৰে প্ৰতি কৈ আছোঁ, ডিম্পু আইনালৈ চোৱাচোন, আইনালৈ চোৱা। সি নাচায়, সি ক'ৰবালৈহে চাই আছে।